এইখন কিমান আছিল প্ৰাইচ হৈছিল এইখনৰ প্ৰাইচ কিমান হ'ব 55,000 আৰু এইখন আছে 1,05,000 আৰু কিবা এটাতো ডিছকাউণ্ট হ'বই আপোনালোকে আহিব যদি ভিডিঅ' চাই আহে কিবা এটা ডিছকাউণ্ট হ'ব এইখন কিমান আছিল প্ৰাইচ 165ৰ কেটিএম পাইছে আপোনালোকে 125ৰ এয়া Hello friends, welcome back to my YouTube channel. আৰু মোৰ পিছত চাই আছে আপোনালোকে এখন সেকেন্ড হ্যান্ড বাইকৰ শ্বপ আৰু এইখন শ্বপত কেটিএমৰ পৰা পালসাৰ জি বাইক লাগে আপোনালোকে জি বাইক বিচাৰিছে হেয়া বাইক পাই যাব বলক ভিডিও ষ্টাৰ্ট কৰো আৰু প্ৰথমে আপোনালোকক দোকানৰ এড্ৰেছটো মই দেখাই দিছো নিউ ফ্ৰেন্ডছ বাইক চেণ্টাৰ আৰু ৰেহাবাৰি একে আজাদ ৰোড বুলি লিখা আছে আৰু ইয়াতে বহুতো বাইকৰ কালেকচন আছে এফালে কেটিএম আছে এয়া চাইলক আৰু এইফালে আছে হিমালয়ান এখন আৰু এইফালে আছে R15 এইফালে পালসাৰ আৰু এনেকৈ বহুতো বাইক আছে পালসাৰ ভিতৰত চাইছে আপোনালোকে কালেকচন ধামাকা কালেকচন আছে আৰু এইফালে জেপিটোৰ স্কুটি এক্টিভা মামাই দিয়া স্কুটি মই সদায় ৰেড স্কুটি দেখা পালে এতিয়া মামাই দিয়া স্কুটি বুলি কৈ থাকোঁ এইফালে বুলেট আৰু এইফালে আছে NS এয়া চাব পাৰিছে NS একদম গুড কণ্ডিশ্যনত আছে আৰু এয়া চাওক বাইক আৰু তাৰ মাজত কিছুমান বাইকৰ এটা এটাকে আমি প্ৰাইস খুদিম বলক আৰু বাইক গিটা চাই থাকিম আৰু এফালে চাব পাৰিছে এখন ডিউ আছে একদম গুড কণ্ডিশ্যনত আছে এখন কিমান কিলোমিটাৰ চলিছিল 27,000 কিলোমিটাৰ ৰান হৈছিল এখনৰ প্ৰাইস কিমান হ'ব 55,000 আৰু এখন আছে NS কিমান NS 125 কিমান চলিছিল এখন 9,000 আৰু এখনৰ প্ৰাইস কিমান ৰাখিছে 1,05,000 আৰু কিবা এটাতো ডিসকাউন্ট হ'বই আপোনালোকে আহিব যদি ভিডিও চাই আহে কিবা এটা ডিসকাউন্ট হ'ব আৰু এফালে পালসাৰ আছে এফালে আছে এখন কি আছিল সুপাৰ স্প্লেন্ডাৰ এখনৰ প্ৰাইস কিমান ৰাখিছিল 68,000 ৰাখিছে এখনৰ দাম একদম নন কণ্ডিশ্যনত আছে আপোনালোকে চাব এখন কিমান মাইল চলিছিল লিখা আছে 78,000 কিলোমিটাৰ চলিছে অলৰেডি এই গাড়ীখন আৰু এফালে আছে আপাচি আৰু এফালে আছে গ্ল্যামাৰ আৰু এফালে আৰু আছে বাইক অলপ চাই থাকো এফালে কেটিএম এখন আছে কেটিএম ডিঅক 125 এখন কিমান আছিল প্ৰাইস 165 ৰ কেটিএম পাইছে আপোনালোকে 125 ৰ এই একদম গুড কণ্ডিশ্যনত আছে একদম নতুন আৰু এফালে আছে ডিঅক এখন আৰু এইটো বেছি ভাল লাগিছে গাড়ীখন ন দুৰ পৰা 125 cc হয় দিয়ক কেটিএম কোম্পানী যদি কোনোবাই ল'ব বিচাৰিছে তেতিয়াহ'লে কণ্টেক্ট কৰিব দিয়ক আৰু এফালে আৰু এইখন হ'ল হিমালয়ান বাইক আপোনালোকে চাব পাৰিছে এখন লৈ ক'ৰবাত লং ড্ৰাইভত গ'লেহে ভাল লাগিব যি ডাঙৰ গাড়ী বাপা এইখন কিমান মান চলিছিল আৰু এইখন মাত্ৰ কিমান কিলোমিটাৰ চলিছে আপোনালোকক দেখাই আছোঁ চাই থাকক 19,288 কিলোমিটাৰ আৰু গাড়ী একদম নন কণ্ডিশ্যনত আছে আপোনালোকে দেখা পাইছে একদম নন কণ্ডিশ্যনত আছে এইখনৰ আস্কিং প্ৰাইস কিমান ৰাখিছে 130,000 অনলি 130,000 আছে আৰু বঢ়িয়া লাগিছে কিন্তু গাড়ীখনক একদম নতুন মডেলত আছে নতুন কণ্ডিশ্যনত আছে আৰু এইফালে চাইছে কেটিএম আছে এইফালে আছে এখন R15 ন এইফালে এইখন আছে সুজুকি ন 16,000 ৰানিং হৈছে এখনৰ প্ৰাইস কিমান ৰাখিছিল 80,000 ৰাখিছে আৰু যদি আপোনালোকে চাই আহে কিবা এটা ডিসকাউন্ট কৰিব হেয়া মই বাৰে বাৰে কৈ আছো আৰু ফাইনান্সৰ পৰা গোটেই কাম আপোনালোকে নিজে কৰিব নালাগে গোটেই কামটো সেকেন্ড হ্যান্ড শোৰুমৰ পৰা কৰি দিব আৰু এফালে বহুতো আছে গাড়ী যদি কোনোবাই লয় স্কুটি হওক বা বুলেট হওক বা NS হওক বা 220 হওক বা FZ হওক যিকোনো বাইক যদি আপোনালোকে ল'ব বিচাৰিছে এই শোৰুমৰ লগত কন্টেক্ট কৰিব গ্ল্যামাৰ আছে এয়া চাইছে গ্ল্যামাৰখন কিমান দিন হৈছে বা কিমান মডেল আছিল গ্ল্যামাৰখনৰ 2019 চনৰ আৰু এখনৰ প্ৰাইস কিমান আছিল 65,000 এই গ্ল্যামাৰখনৰ আৰু বাকি ডিসকাউন্টটো হ'বই নিশ্চয় এটো ডিসকাউন্ট হৈ যাব আৰু এফালে চাইছে বাইক বহুতো বাইক আছে আৰু আজিৰ ভিডিওটো বেছি দীঘল নকৰো দুই এখন বাইকহে আপোনালোকক দেখাই আছো এয়া এখন আছে FZ মই চাইছে মাজে মাজে দুই এখন বাইক দেখাই আছো আপোনালোকক বেছি দীঘল নকৰো অলপ সৰুকৈ বনাই আছো আজি ভিডিওটো যদি ভাল লাগে ভিডিওটো লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু লগতে এই
ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এইখন শ্ব'ৰুমৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব আপোনালোকে নিশ্চয় কণ্টেক্ট কৰিব আৰু কণ্টেক্ট কৰাতকৈ বেছি ভাল হ'ব যদি আপোনালোকে লোকেশ্যন মতে আহে আৰু এইখন শ্ব'ৰুমত আহি আপোনালোকে যিকোনো বাইক অতি কম দামত একদম কমতকৈ কম দামত আপোনালোকে এইখন শ্ব'ৰুমত বাইক পাৰচেছ কৰিব পাৰিব আৰু NSৰ পৰা একদম বঢ়িয়া বঢ়িয়া বাইক আছে আপোনালোকে যদি চাই নিজে নিজে গম পাই যাব শ্ব'ৰুমত আহি এবাৰ আপোনালোকে বাইককেইটা চাওক আৰু তাৰপিছতহে আপোনালোকে নিজে নিজে ডিচিশ্যন ল'ব বাইক ল'ব পাৰিব নে নোৱাৰিব কিন্তু মই ভাবোঁ যে আপোনালোকে যদি আহে বাইক আপোনালোকৰ পচন্দ হ'ব সেয়া 100% আৰু বহুতো বাইক আছে ইয়াত এখন দুখন নহয় এইখন দোকানত আৰু এটা শ্বপ আছে তাতো বাইক ৰখা আছে যদি এইখনত পচন্দ নহয় আৰু এখন শ্বপ আছে তাতো নি দেখাব আপোনালোকক বাইক চ' চাই থাকক